আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল। আজি মই দুপৰীয়া সাজলৈ বনাব লোৱা এটা সৰু ৰেচিপি আপোনালোকলৈ আগবঢ়াম বুলি ভাবিলোঁ। এয়া মগজ পনীৰৰ সৈতে বনাম বুলি ভাবিলোঁ। এতিয়া মই পিঁয়াজ, ইলাইচি, ডালচেনি আৰু আদা আৰু বিলাহী এই আটাইখিনি মই ভাজি ল'ম অকণমান ৰঙচুৱা হোৱালৈকে। ইয়াতে মই নহৰু ব্যৱহাৰ কৰা নাই। এইখিনি অকণমান ৰঙচুৱা হোৱাৰ পিছত মই বন্ধ কৰি ঠাণ্ডা হ'ব দিলোঁ। ইয়াৰ পিছত মগজখিনি মই মিহিকৈ পিচি লৈছোঁ। মছলাখিনি ঠাণ্ডা হৈ গৈছে। এতিয়া মই মছলাখিনি পিচি ল'ম। মছলাখিনি পিছা হোৱাৰ পিছত আকৌ মই তাত তেল গৰম হ'ব দিলোঁ এটা কেৰাহীত। এতিয়া মই দিলোঁ এয়া পাঁচফোৰণ, গোটা জিৰা, শুকান জলকীয়া আৰু পিঁয়াজ। এইখিনি অকণমান ৰঙচুৱাকৈ ভাজি ল'লোঁ। এইখিনি ভজাৰ পিছত মই মছলাখিনি যে পিচিছিলোঁ সেইখিনি দি দিলোঁ তেলত। এতিয়া ইয়াতে দিম মই জলকীয়াৰ গুড়ি, জিৰাৰ গুড়ি আৰু গৰম মছলা। আৰু পিছতে দিম মই হালধি আৰু নিমখ। এইখিনি ভালকৈ লৰাই অকণমান ভজা যোৱাৰ পিছত মই মিক্সিৰ বাতিটোত থকা মছলাখিনি অকণমান পানীৰ সৈতে মিলাই আখলি মই মছলাখিনি দি দিম অকণমান, যাতে ভালকৈ আৰু মছলাখিনি ভজা যায়। এয়া মছলাখিনি দেখিছেনে অকণমান তেল এৰি দিছে ধুনীয়াকৈ। এতিয়া মই মগজখিনি অকণমান পানীৰ সৈতে মিলাই ঢালি দিলোঁ। এতিয়া মই পনীৰখিনি দি দিলোঁ। পনীৰখিনি আপোনালোকে ভাজিও দিব পাৰে, মই ভাজি দিয়া নাই, মই নভজাকেই ভাল পাওঁ। ইয়াৰ পিছতে দি দিলোঁ মই খিচমিচ, তাৰপিছত দিলোঁ অকণমান গাখীৰ, ইয়াৰ পিছত দিলোঁ মই এচামুচ বাটাৰ। হৈ গ'ল আমাৰ পনীৰৰ ৰেচিপি। ভিডিঅ'টো চাই ভাল পালে যদি লাইক, কমেণ্ট লগতে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আকৌ লগ পোৱা আশাৰে মই ভনিতাই বিদায় লৈছোঁ। বাই।